প্ৰথমে নিজক সুখী কৰক, নহলে এদিন সকলোৱে দুখ দিব। গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। বন্ধুসকল, আমি যদি জীৱনত সফল হ'ব বিচাৰোঁ, আমি জীৱনৰ বাটত যদি আগুৱাই যাব বিচাৰোঁ, আমি যদি নিজৰ জীৱনটোক সজাব বিচাৰোঁ নহয়, অকলে থাকিবলৈ শিকিব লাগিব বন্ধুসকল। আমি অকলশৰে থাকিবলৈ শিকিব লাগিব। আৰু এই অকলশৰে থাকিবলৈ যাওঁতে নহয় আমাক বহুতে বেয়া পাব। আমাৰ ঘৰৰ মানুহে বেয়া পাব, আমাৰ পৰিয়ালৰ মানুহে বেয়া পাব, আমাৰ বন্ধুবৰ্গই বেয়া পাব, আমাক সকলোৱে বেয়া পাব। কোনো কথা নাই, কিন্তু এজন ব্যক্তিয়ে আমাক ভাল পালেই হ'ব। আৰু সেই ব্যক্তিজন হৈছে আমি নিজেই। আমি নিজেই নিজক ভাল পাবলৈ শিকিব লাগিব বন্ধুসকল। আৰু যেতিয়া আমি নিজক নিজেই ভাল পাবলৈ শিকিম নহয়, তেতিয়া আমি নিজক জানিবলৈ চেষ্টা কৰিম, বুজিবলৈ চেষ্টা কৰিম। আমাৰ মাজত কি ক্ষমতা আছে, আমাৰ মাজত কি প্ৰতিভা আছে, আমাৰ মাজত কি কলা কৌশল আছে, হয়নে? আমি কি কৰিব পাৰিম, সেই সকলো আমাৰ ক্ষমতা কি সকলো বুজিব পাৰিম। কেতিয়া বুজিব পাৰিম? যেতিয়া আমি অকলে থাকিম বন্ধুসকল। আমি যদি ভিৰৰ মাজত থাকোঁ নহয়, আমি সকলোৰে লগত থাকিবলৈ চেষ্টা কৰোঁ নহয়, আমি সকলোকে সন্তুষ্ট কৰি সকলোকে সুখী কৰি থাকিব চেষ্টা কৰোঁ নহয়, তেতিয়াহ'লে আমি নিজৰ প্ৰতিভাক, নিজৰ মাজত থকা শক্তিকণক কেতিয়াও বিচাৰি নাপাম। আমাৰ মাজত থকা আত্মবিশ্বাসকণকে আমি বুজি নাপাম, হয়নে? যেতিয়া আমি অকলে থাকিবলৈ শিকিম নহয়, আমি যেতিয়া অকলশৰে থাকিম, তেতিয়া কি হ'ব? আমি নিজেই নিজৰ লগত কথা পাতিব পাৰিম। আমি নিজেই নিজক বুজি পাবলৈ পাৰিম যে আমি কি কৰিব পাৰোঁ জীৱনত, আমাৰ কি কৰাৰ উদ্দেশ্য, আমাৰ কি লক্ষ্য, সকলো বস্তু আমি বুজি পাম। বন্ধুসকল, জীৱনত কিবা এটা লক্ষ্য লাগিবই। আমি যদি লক্ষ্য লৈ পেলাই কাম নকৰোঁ নহয়, কেতিয়াও আগুৱাই যাব নোৱাৰোঁ। আৰু যেতিয়া আমাৰ মাজত এটা লক্ষ্য আহিব, তেতিয়া সেই যি আমি যাক সন্তুষ্ট কৰিবলৈ যাওঁ, যাক ভালৰি বুজাবলৈ যাওঁ, সেইখিনি সকলো আঁতৰি যাব, সকলো আঁতৰি যাব। বন্ধুসকল, আপোনালোকে এটা চিন্তা কৰকচোন, আমি সদায় আনক সন্তুষ্ট কৰিবলৈ যাওঁ, আনক ভালৰি লগাবলৈ যাওঁ, হয়নে? কিজানি কোনোবাই আমাক বেয়া পাব, কিজানি আমাক কোনোবাই নামাতিব, কিজানি আমাক কোনোবাই বেয়া বুলি ক'ব, হয়নে? সেইটো ভাবি পেলাই আমি কি কৰোঁ? আনক সন্তুষ্ট কৰিবলৈ যাওঁ, আমি আনক সুখী কৰাব যাওঁ, আমি আনক ভালৰি লগাবলৈ যাওঁ। কেতিয়ালৈকে? যেতিয়ালৈকে আমি সন্তুষ্ট কৰি থাকিম, আনক সন্তুষ্ট লগাই থাকিব পাৰিম, আনক ভালৰি লগাই থাকিব পাৰিম, আনক সুখী কৰাই থাকিব পাৰিম, তেতিয়ালৈকে আমাক ভাল পাব। আৰু যেতিয়া সেই ক্ষমতাকণ নাইকিয়া হৈ যাব, তেতিয়া জানেনে, যেতিয়া আমাৰ আনক সন্তুষ্ট কৰিবলৈ যাওঁতে যাওঁতে নিজৰ জীৱনৰ কথা পাহৰি গ'ল, আনক সুখী কৰিবলৈ যাওঁতে নিজৰ সুখ কি সেইটো বুজি নাপালোঁ, তেতিয়া কি হ'ব? আমি একোৱেই কৰিব নোৱাৰিম। যেতিয়া একোৱেই কৰিব নোৱাৰিম, তেতিয়া আমাৰ আনক সন্তুষ্ট কৰিব পৰা ক্ষমতাকণেই নাথাকিব। আৰু যেতিয়া আমি আনক সন্তুষ্ট কৰিব পৰা ক্ষমতাখন নোহোৱা হৈ যাব, তেতিয়া সেইখিনি মানুহে আমাক কেতিয়াও লগ নিদিয়ে, সেইখিনি মানুহে আমাক গুৰ মাৰিব। বন্ধুসকল, সেইকাৰণে নিজক প্ৰথম সুখী কৰিবলৈ চেষ্টা কৰিব লাগিব, নহ'লে এদিন জীৱনত গোটেই জীৱন আমি দুখ ভুগিব লাগিব, হয়নে? এই সংসাৰত কোনো আপোন নাই, সকলো এটা স্বাৰ্থত আছে, সকলো আমাৰ লগত এটা স্বাৰ্থত এটেচ হৈ আছে, লগ হৈ আছে। সকলোৱে আমাৰ পৰা এটা এক্সপেক্টেশ্যন ৰাখে, এটা কিবা এটা আশা ৰাখে, হয়নে? যে এওঁ মোক এইটো দিব, এওঁ মোক এইটো দিব, হয়নে? এওঁৰ লগত যদি ভাল হৈ থাকোঁ, মোক এইটো বস্তু দিব, এওঁৰ লগত যদি ভাল হৈ থাকোঁ, মই এই কামটো সমাধান কৰিম। কিবা নাই কিবা এটা স্বাৰ্থত প্ৰত্যেকেই প্ৰত্যেকৰ লগত জড়িত হৈছে। এই সংসাৰত কোনো আপোন নাই, কোনো লগ নাই। আৰু সেই কথা ভাগৱত গীতাত লেখা আছে। বন্ধুসকল, আপোনালোকে চাব, শ্ৰীকৃষ্ণই অৰ্জুনক সেইটো কথাই কৈছিলে, এই সংসাৰত কোনো আপোন নহয়, ঠিক আছে? মৰি যোৱাৰ পিছত এই সংসাৰত আমি পৰা যেতিয়া আমি আঁতৰি যাম নহয়, মাত্ৰ 15 দিনলৈকে আমাৰ লগত এটেচ হৈ থাকিব, আমাক মনত পেলাই থাকিব, তাৰপিছত সকলোৱে পাহৰি পেলাব। গতিকে এই সংসাৰত কোনো আপোন নহয়। আমি যাক আপোন বুলি ভাবোঁ, যাক সন্তুষ্ট লগাব যাওঁ, যাক ভালৰি লগাব যাওঁ, সেইখিনি এদিন আমাৰ পৰা আঁতৰি গুচি যাব। কেতিয়া আঁতৰি যাব? যেতিয়া আমি তেওঁলোকক সন্তুষ্ট কৰিব নোৱাৰিম, তেওঁলোকক সুখী কৰিব নোৱাৰিম। গতিকে এই সংসাৰত আমি নিজতকৈ ভাল বন্ধু কোনোৱেই নাই। আমি নিজেই নিজক যিমান ভাল পাওঁ, নিজেই নিজক যিমান বুজিব পাৰিম নহয়, অন্য কোনোৱে বুজিব নোৱাৰে। সেইকাৰণে আমি বন্ধুসকল, আমি যদি জীৱনত কিবা এটা কৰিব বিচাৰিছোঁ নহয়, কিবা এটা কৰি আগুৱাই যাব বিচাৰিছোঁ, সদায় নিজক সোধক, নিজৰ লগত কথা পাতিবলৈ শিকক। মই আজিকালি
মোৰ কোনো কথাই মই প্ৰত্যেকটো বন্ধুসকল প্ৰত্যেকটো ভিডিঅ' বনাইছোঁ মোৰ জীৱনৰ প্ৰত্যেকটো অভিজ্ঞতা এটা অভিজ্ঞতা লৈ পেলাই মই ভিডিঅ'খিনি বনাই আছোঁ আৰু এইখিনি ভিডিঅ' এটা কাৰণে বনাইছোঁ যাতে সকলোৰে ভাল হয় সকলোৱে কিবা এটা ভাল কিবা এটা বস্তু পাওক হয়নে মই সেইকাৰণে এই ভাত খোৱা দাইল খোৱা হয়নে ডান্স কৰা এইবিলাকতো ডান্স কৰিব নাজানো বন্ধুসকল মাত্ৰ এটাই জানো জীৱনত সদায় এটা লক্ষ্যক লৈ পেলাই জীয়াই থাকিব লাগে আৰু সেই লক্ষ্যক লৈ পেলাইহে কাম কৰিব লাগে ঠিক আছে তো মই যদিও আজি আপোনাৰ ওচৰত কিবা আজে বাজে ভিডিঅ' বনাই পেলাই আপোনাৰ লগত থাকিম তো মই সেই তেনেকুৱা আজে বাজেই হৈ যাম তো মই এটাই জানো যে যোনটো বস্তু আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি থাকিলে কৈ থাকিলে যোনটো বস্তু আপোনালোকৰো ভাল হ'ব মোৰো ভাল হ'ব সেই বস্তুত কাম কৰাই ভাল তো সেইকাৰণে বন্ধুসকল এটাই কওঁ যে জীৱনত নিজক চিনি পাবলৈ চেষ্টা কৰিব লাগে আমি হয়নে নিজক বুজি পাব লাগে আমাৰ মাজত বহুত প্ৰতিভা আছে আমাৰ মাজত বহুত শক্তি আছে বহুত কলা কৌশল আমাৰ বহুত আছে আমি সকলোৱে নিজৰ প্ৰতিভাটোক নিজৰ মাজত যি আছে আমাৰ কলা সেইটোক বুজি পাব চেষ্টা কৰিব লাগে সেই বুজি পাম কেতিয়া যেতিয়া আমি অকলশৰে থাকিবলৈ শিকিম বন্ধুসকল মোৰ কোনো বন্ধু নাই মোৰ মানে একদম লগত কথা পাতি আড্ডা মৰা এইবিলাক মোৰ কোনো বন্ধু নাই এজনে বন্ধু আছে তেওঁৰ লগতে মোৰ সকলো কথা শ্বেয়াৰ কৰি থাকোঁ ঠিক আছে তো মোৰ এনেকুৱা কোনো বন্ধু নাই ঠিক আছে যাৰ লগত মই আড্ডা মাৰিবলৈ যাওঁ তাৰ লগত হেৰি কৰিব পাৰোঁ মই সদায় অকলশৰে মই ফেমিলিৰ লগতো মোৰ ইমান মানে যিমানখিনি হেৰি কৰি থাকিব লাগে টাইমত সময়ত যি কৰিব লাগে কৰি দিওঁ বছ সেইটোৱে ঠিক আছে বাকী সময় মই নিজৰ লগত নিজেই কথা পাতোঁ মই নিজৰ বস্তু কেতিয়াও মানে এতিয়া শ্বেয়াৰ কৰিব নকৰা হ'লোঁ কেলৈ নকৰা হ'লোঁ মোৰ সেইখিনি সম্পূৰ্ণ অভিজ্ঞতা হৈ গ'ল মই আগতে এটা কথা ভাবোঁ যে ইহঁতক নকলে কিজনী বেয়া পাব ইহঁতে এইটো বস্তু দেখিলে কিজনী ভাল পাব মই আনৰ কথা ভাবিছিলোঁ আনক সন্তুষ্ট লগাব বিচাৰিছিলোঁ যেতিয়া আনক সন্তুষ্ট লগাব বিচাৰিছিলোঁ তেতিয়া এটাই বস্তু লক্ষ্য কৰিছিলোঁ যে পজিটিভ এটাও নাপাওঁ ভাল পৰামৰ্শ এটাও নাপাওঁ সদায় নিগেটিভ পৰামৰ্শই পাওঁ আৰু তেতিয়াৰ পৰা মই এটাই বস্তু জানিলোঁ যে জীৱনত নিজতকৈ আপোন কোনোৱেই নাই আমি নিজক বুজি পাব লাগিব নিজক জানিবলৈ চেষ্টা কৰিব লাগিব হয়নে আৰু আমি যেতিয়া নিজৰ লগত কথা পতা আৰম্ভ কৰিম নহয় বন্ধুসকল এটা মানে পথ খোল খাই গৈ থাকে এটা আইডিয়া আহি থাকে এটা বুদ্ধি আহি থাকে যে কেনেকৈ কৰিলে কি কৰিলে ভাল হ'ব হয়নে তো বন্ধুসকল আমি প্ৰত্যেকটো সিদ্ধান্ত যিকোনো কিবা এটা কাম কৰিব গৈছোঁ কিবা এটা ব্যৱসায় কৰিব খুজিছোঁ কিবা এটা কৰিব খুজিছোঁ সদায় আমি কি ভাবোঁ যদি কোনোবাই বেয়া পায় যদি আমুকে বেয়া পায় যদি ঘৰৰ মানুহে বেয়া পায় আপোনাৰ মোৰ যেতিয়া একোৱেই নাথাকিব যেতিয়া জীৱনত একোৱেই কৰিব নোৱাৰিম নহয় তেতিয়া তেওঁলোকে আমাক গুৰ মাৰি বাহিৰ উলিয়াই দিব আমাক আৰু ভাল নাপাব তো কিবা এটা কৰি পালে কৰা দেখা পাই যদি কোনোবাই বেয়া পাইছে নহয় তো বেয়া পাবলৈ দিয়ক আপোনাৰ মনে কৈছে আপোনাৰ আত্মাই কৈছে আপোনাৰ বিশ্বাস আছে সেই কৰ্মত আপুনি আগুৱাই যাব যোনটো কৰ্মত আপুনি সুখী হ'ব যোনটো কৰ্ম কৰিলে আপোনাৰ মনটো ফূৰ্তি লাগে ভাল লাগে সেই কৰ্মতে সফলতা থাকে আৰু সেই কৰ্ম কৰিবলৈ যাওঁতে সদায় বাধা পাব সদায় মানুহে এইটো ক'ব সেইটো ক'ব আমি ভিৰৰ পৰা যেতিয়া আপুনি বাহিৰ ওলাব পাৰিম নহয় বন্ধুসকল তেতিয়াই জীৱনত আগুৱাই যাব পাৰিম মই ফেচবুকত ভিডিঅ' বনাই আছোঁ বা ইউটিউবত ভিডিঅ' বনাই আছোঁ এতিয়াও কয় মোক মানুহে এইবিলাক কি হয়নে ইয়াত গুৰুত্ব নিদিয়ে কেতিয়া গুৰুত্ব দিব ইয়াৰ পৰা যেতিয়া পইচা আহিব ধাই পইচা অহা আৰম্ভ কৰিব নহয় তেতিয়া কি ক'ব এইটো ভাল এইটো কৰ এইটো নেৰিবি দেই এইটো কৰি থাক কাৰণ তাৰ পৰা পইচাটো পাই থাকিব হয়নে তো বন্ধুসকল এই সংসাৰত সকলোৱে এইটোৱেই বিচাৰে সকলোৱে আপোনাৰ স্থিতি কি আপুনি কি কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই আপোনাক মানুহে ভাল পাব এনেই ভাল নাপায় গতিকে সেইকাৰণে মানুহক সন্তুষ্ট কৰাতকৈ নিজক সন্তুষ্ট কৰিব লাগিব নিজক সুখী প্ৰথম কৰক আমি নিজক সুখী যেতিয়া আমি কৰিব পাৰিম নহয় তেতিয়া অট'মেটিকলি আনে আমাক সুখ দিয়া আৰম্ভ কৰিব আৰু যদি আমি আনক সুখ দিয়া আৰম্ভ কৰিছোঁ প্ৰথমতে আমি আনক সন্তুষ্ট কৰিবলৈ বিচাৰিছোঁ প্ৰথমতে তেতিয়াহ'লে জীৱনটো আমি দুখ পাই থাকিব লাগিব সেইটো মনত ৰাখক তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভিডিঅ'টো ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে বুজি পায় যে জীৱনত আমি যেতিয়ালৈকে নিজক বুজি পাব নোৱাৰোঁ নিজক অকলশৰে ৰাখিব নোৱাৰিম নহয় তেতিয়ালৈকে আমি আগুৱাই যাব নোৱাৰিম
হয়নে? তো সেইকাৰণে যাতে সেই বস্তুবিলাক বুজি পায় সকলো লোকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৰে ভাল হয়। এটা বেয়া ভিডিঅ' এটা যোনটো ভিডিঅ'ৰ মাধ্যমেৰে কোনো মই দেখিছোঁ এনেকুৱা কিছুমান ভিডিঅ' দেখুৱাই, মই এইবিলাক নকওঁ, এইবিলাক আনৰ মানে কি আনৰ কথা কোৱাতকৈ নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়াটো বেছি ভাল। কিন্তু এটাই কাৰণে কওঁ যে মই এনেকুৱা কিছুমান ভিডিঅ' দেখিছোঁ যোনটো ভিডিঅ'ত কোনো অৰ্থই নাই, কোনো কথাই নাই, তাতে ভিউজ বেছি। কিয় বেছি? আমি যোনটো সময় য'ত খটাব লাগে সেই সময়কণ তাত খটোৱা নাই, খটাই আছোঁ বেলেগ জেগাত। তো সেইটো ভুল। এদিন আমি উপলব্ধি কৰিম, কেতিয়া উপলব্ধি কৰিম? যেতিয়া জীৱনৰ বাটত আমাৰ চাৰিওফালে অন্ধকাৰ দেখা পাম, যেতিয়া আমাৰ চাৰিওফালৰ পৰা সমস্যাই বেৰি ধৰিব, তেতিয়া বুজি পাম যে সেই সময়কণ যে আমি অবাবত নষ্ট কৰিছিলোঁ, এনেই কিবা এটা ভিডিঅ' চাই পেলাই সময় নষ্ট কৰিছিলোঁ, সেই সময়কণ যদি মই কিবা এটা ভাল ভিডিঅ' চালোহেঁতেন তাৰ পৰা বহুত উপকাৰ হ'লহেঁতেন, হয়নে? তো বন্ধুসকল, আপোনালোকে মোক বহুত সহযোগিতা কৰিছে। মোৰ ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ সকলোৱে কৰে, তাৰ বাবে আন্তৰিক ধন্যবাদ। আৰু মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিছে আৰু মোৰ ফেচবুক প্ৰফাইলটো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।